Hello everyone, welcome to my channel. I hope সকলে ঘৰত ভালে কুশলে আছে। তো আজি আমি ফিল্ম চাব যাম ৰঘুপতি চকতে বিলাক যাম। তো তাৰ কাৰণে ৰেডি হলো 5টা বজাত ফিল্ম আছে। সো তাৰ কাৰণে আপোনালোকে মোৰ ভিডিওটো শেষলৈ চাব। মায়ে গেট মাৰি আছে। তো আমি সিনেমা হল পালো এতিয়া। গোটেইবিলাকে চাব আহিছো আজি। মা বৰ্মা আহিছে। আৰম্ভ হ'ব আৰু 5 মিনিট আছে। সো এতিয়া আমি বাহিৰত আছোগে, ক'ত যোৱা নাই। মা আৰু বৰ্মা আহি আছে। এতিয়া আমি হলত বহিছোঁ। চববিলাক বহুত মানুহ আছে। চিনেমা ষ্টাৰ্ট হোৱা নাই, হ'ব আৰু। A few moments later. So ফিল্ম ষ্টাৰ্ট হৈ গ'ল। So এতিয়া নামি আছোঁ তলত। ফিল্ম হে so ফিল্মখন বহুত ধুনীয়া হৈছে। অসম আজিৰ ব্লগটো মই ইয়াতে শেষ কৰিলোঁ আৰু নতুন ব্লগ সোনকালে লৈ আহিম। তেতিয়াহ'লে বাই বাই গাইজ।